কালি আছিল পাচলি বজাৰ। বজাৰৰ মাজত ঘূৰি ফুৰোতে হঠাতে দেখিলো এটা সাইডত জিয়া মাছ বিক্ৰী কৰি আছে আৰু এই বজাৰখনত জিয়া মাছ বিক্ৰী কৰা খুব কমহে দেখা পায়। বহুত ভিৰ আছিল, তাৰ মাজতে লৰালৰিকৈ গৈ দুটা মাছ কিনি ললো কাৰণ দেখি লোভ সামৰিব নোৱাৰিছিলো। আচলতে বহুত যুঁজ বাগৰ কৰাৰ পিছতহে মাছ কিনিব পাৰিছিলো কাৰণ সাংঘাতিক হৈ আছিল ভিৰ আৰু মাছ হাতত পৰাৰ পিছত এটাই চিন্তা আহিছিল, আজি 2-3 বিধ পাচলি কিনিম আৰু সেয়া পাচলিৰ লগত মাছৰ এখন পাতলীয়া জোল বনাম। কিন্তু ভবামতে যিহেতু ৰাতি একো বনাবলৈ নহল, গতিকে আজি ৰাতিপুৱাই ৰেডি কৰিছোঁ টিফিনৰ কাৰণে আৰু কেইবিধমান পাচলি লগ কৰি এই তৰকাৰী ৰেডি কৰিম মাছৰ লগত। আৰু ইয়াত আছে উৰহি, ফুলকবি, বিলাহী, মটৰ আৰু আলু। এই মিক্স পাচলিৰ তৰকাৰীখন বিশেষকৈ উৰহিৰ লগত মই বহুত ভাল পাওঁ। নাজানো আপোনালোকে ভাল পায় নে নাপায়। আৰু শীতকাল মানে হৈছে বহুত বেছি পাচলি মিক্স কৰি তৰকাৰী খোৱা। আনফালে মাছ ভজাও হৈ গ'ল। একেখিনি তেলতে দিলোঁ অকণমান পাঁচফোৰণ, কেঁচা জলকীয়া এটা, পিঁয়াজ লগতে নহৰু। জোখমতে দিলোঁ হালধি। কিছু সময় পিঁয়াজখিনি ভাজি হৈ গ'ল আৰু পিঁয়াজ ভজাৰ পিছতে যিখিনি কাটি লৈছিলোঁ পাচলি গোটেইখিনি একেলগে দিলোঁ। হাই ফ্লেমত এতিয়া পাচলিখিনি ভাজি ল'ম। তাৰ পিছতে দিম সোৱাদ অনুযায়ী নিমখ, লগতে অকণমান কাশ্মীৰী ৰেড চিলি পাউডাৰ কালাৰৰ কাৰণে। পাচলিখিনি হাই ফ্লেমত কিছু সময় ভজা হৈ গ'ল। গেছটো ল' টু মিডিয়াম কৰিছোঁ। এতিয়া 3 পৰা 4 মিনিট ঢাকি থ'ম আৰু যিকোনো তৰকাৰী যদি আমি ঢাকি ৰান্ধো তাৰ সোৱাদ কিন্তু বহুত ভাল হয়। খুব ভালকৈ ভজা হৈ গ'ল। পাচলিখিনিও অলমষ্ট সিজিলে। আলুখিনি মই বহুত পাতলকৈ দিছোঁ যাতে সোনকালে সিজিও আহে আৰু জোখমতে দিলোঁ পানী। গৰম পানী দিলে বেছি ভাল, কিন্তু মই ঠাণ্ডা পানীয়ে দিলোঁ। পানীও দিলোঁ, ভাজি ৰখা মাছো দিলোঁ। এইদৰে যদি ৰান্ধো ইয়াৰ জোলখন খাবলৈ বেছি টেষ্ট পাওঁ মই। অৱশ্যে তৰকাৰীখন ৰেডি হোৱাৰ পিছতো মাছ দিব পাৰি। আৰু মিক্স পাচলিৰ তৰকাৰীখন আমাৰ ৰেডি হৈ গ'ল। একেবাৰে শেষত মানে নমোৱাৰ আগত মই ধনিয়াও দিলোঁ। কেঁচা ধনিয়া দিয়াৰ পিছত এই তৰকাৰীখনৰ সোৱাদ দুগুণ হৈ যায়। এয়া আমাৰ ৰেডি হৈ গ'ল। লগতে একেবাৰে মোৰ কাৰণেও ৰান্ধি লৈছিলোঁ। এতিয়া মই টিফিনটো পেক কৰোঁ। আজি টিফিনটো একেবাৰে সাধাৰণ। ইয়াত আছে ভাত, মাছ ভজা, লগতে মিক্স পাচলিৰ যিখন তৰকাৰী, যিখন আপোনালোকৰ লগত আজি শ্বেয়াৰ কৰিলোঁ। যিহেতু এই তৰকাৰীখনৰ আমি পাতলীয়া জোল খাই ভাল পাওঁ, তাৰ কাৰণে পানী কিছু ৰাখি দিলোঁ। অৱশ্যে গাঢ়ও কৰিব পাৰি, তেতিয়াও খাই ভালেই লাগিব। আৰু এয়া দিয়া হ'ল টিফিনত, কিন্তু গৰমে গৰমে খালে ইয়াৰ জুতিটো বেছিকৈ পালে হয়, কিন্তু কি কৰিব। আৰু আজিলৈ ময়ো আহিলোঁ। লগ পাম আপোনালোকক খুব সোনকালে অন্য এটা নতুন ভিডিঅ'ত। বাই।